বহাগ এটি মাথো ঋতু নহয় ফেচবুক গ্ৰুপৰ সমূহ সদস্যলৈ মই আন্তৰিক শুভেচ্ছা আৰু শুভ সন্ধিয়া জ্ঞাপন কৰিছোঁ। এই গ্ৰুপৰ প্ৰশাসক চন্দ্ৰমোহন দাসে তেখেতৰ কৰ্মব্যস্ততা আৰু লকডাউনৰ মাজতে বহুত কিছুমান ইতিবাচক কাম কৰি আছে। ইতিবাচক চিন্তাই তেওঁ সকলোকে এক কৰি ৰাখিছে, মনোৰঞ্জন দি আহিছে। গতিকে মই তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই গ্ৰুপৰ সকলো শিতান মোৰ নিয়মীয়াকৈ চোৱা নহয় যদিও প্ৰতিযোগিতামূলক এটি ফটো শিতান ৰখা বুলি মোক জনাইছিলে আৰু এই প্ৰতিযোগিতাখনে ফলাফল ঘোষণা কৰিবলৈ মোক তেওঁ অনুৰোধ জনাইছে। এই প্ৰতিযোগিতাখনিত তেখেতে মোলৈ দিয়া লিষ্টখনৰ মতে বহুতে অংশগ্ৰহণ কৰিছিলে, বহুত আছিলে, পুৰুষ আৰু মহিলা বহুত আছিলে। গতিকে সকলোৰে নামবিলাক মই এতিয়া নকওঁ। বিজয়ী প্ৰতিযোগীসকলৰ নাম মই আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ লৈছোঁ। এই প্ৰতিযোগিতাখনিৰ প্ৰথমতে মই মহিলা বিজয়ী প্ৰতিযোগীসকলৰ নাম ঘোষণা কৰিম। মহিলা শাখাৰ প্ৰথম বিজয়ী প্ৰতিযোগী হৈছে পূৰবী ভূঞা বৰুৱা। দ্বিতীয় বিজয়ী প্ৰতিযোগী হৈছে ৰূপা শইকীয়া। তৃতীয় বিজয়ী প্ৰতিযোগী হৈছে পলি গোহাঁই। এই তিনিওলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু পুৰুষ শাখাৰ ফলাফল ঘোষণা কৰিব লৈছোঁ। পুৰুষ শাখাৰ প্ৰথম বিজয়ী হৈছে বসন্ত কলিতা আৰু দ্বিতীয় দ্বৈতভাৱে দুজনে পাইছে ধৰ্মেন্দ্ৰ ভাগৱতী আৰু শংকু ভদ্ৰ। এই দুজনে দ্বিতীয় বিজয়ী প্ৰতিযোগী হিচাপে নিৰ্বাচিত হৈছে। আৰু তৃতীয় হৈছে নৱজিৎ চক্ৰৱৰ্তী। গতিকে পুৰুষ আৰু মহিলা আটাই বিজয়ী প্ৰতিযোগীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে সমূহ অংশগ্ৰহণকাৰীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইদৰে আপোনালোকে আমাৰ চন্দ্ৰমোহন দাসক উৎসাহ যোগাই থাকিব। তেখেতে সময় উলিয়াই, অতি ব্যস্ত মানুহ, পুলিচ ডিপাৰ্টমেণ্টত কাম কৰে, আমি সকলোৱে জানো। তাৰ মাজতে তেখেতে সময় উলিয়াই পেলাই এইবিলাক কাম কৰি আছে। গতিকে খুব ভাল লাগিছে। মই সমূহ অংশগ্ৰহণকাৰী আৰু বিজয়ী প্ৰতিযোগীৰ লগতে চন্দ্ৰমোহন দাসলৈও মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু সকলো ভালে থাকক, সুস্থ থাকক, চৰকাৰী ক'ভিড বিধি মানি চলক, সকলো কুশলে থাকক, এয়াই কামনা কৰিলোঁ। শুভৰাত্ৰি।